হাই আসাম সোসাইটি অফ গোৱা সকলো অসমীয়ালৈ মোৰ বহুত বহুত মৰমৰ শুভকামনা জনাইছোঁ আৰু শুনি খুব ভাল লাগিল যে তাতো এখন সোসাইটি ফৰ্ম হৈছে অসমৰ আজি ইয়াতে অসমীয়া মানুহখিনি লগ হ'ব গোৱাত থকা সেই তাত নমস্কাৰ Assamese Society of Goa Goa sorry Assam Society of Goa তারপর লাইভ আইছো Assam Society of গোয়ার পৰা আজি গোৱাত থকা আমাৰ সকলো অসমবাসী ৰাইজক অসমীয়া ৰাইজক প্ৰবাসী অসমীয়া ওয়েলকাম টু Assam Society of Goa ধন্যবাদ সকলোকে প্ৰথমতে নমস্কাৰ সকলোকে Assam Society of Goa সকলো অসমবাসী প্ৰবাসী অসমীয়া ৰাইজলৈ প্ৰায় 1000 অসমৰ ল'ৰা ছোৱালী এই অসম সোসাইটিত আছে মানে অসমীয়াখিনি গোৱাত একেলগে থাকে আৰু কি কি কৰিছে গোৱাত অসমীয়াখিনিয়ে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম পিছতো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আসাম সোসাইটি অফ গোৱাৰ অফিচ ইয়াতে মিটিং পতা হয় বা অসমীয়াখিনি কেতিয়াবা ইয়াতে লগ লাগি বহুত কিবা কিবি কৰে অসম বুলি এটা ঠাই আছে সেই আৰু সেই অসমত এনেকুৱা বিহু এইবাৰ ভোগালী বিহুত আমাক পাতিলে আমাৰ প্ৰেচিডেণ্ট দিগন্ত ৰাজবংশী গোটেইখিনি মেম্বাৰ্ছে নিস্বাৰ্থভাৱে অসমীয়া আৰু অসমীয়া মানুহৰ কাৰণে ইয়াত কাম কৰি আছে 2 1 জয় আই মানে ইহঁতৰ লগত মই এটা বোম পাৰ্টি কৰিলোঁ খানা চানা খালোঁ এইটো বোম বিল্ডিং আছে য'ত সকলোবিলাক একেলগে থাকি অসমখনলৈ কেনেকৈ টুৰিষ্ট পঠাব পাৰি বা এখন সৰু সুৰা অসমে বনাই লৈছে দিয়ক আৰু চব অসমীয়াই আৰু এনেকৈ আমি প্ৰথমবাৰ গোৱাত আৰম্ভ কৰিছিলোঁ এখন সমাজ আৰু এই মানুহখিনিৰ লগত এয়াই হৈছে আসাম সোসাইটি অফ গোৱাৰ প্ৰতিজন জীয়াই থাকিম আৰু সদায় অসমত জীয়াই থাকিম জয় আই অসম আৰু গোৱাত এনেকৈ আমি প্ৰথমবাৰৰ কাৰণে ভোগালী বিহু উদযাপন কৰিছিলোঁ গোৱাৰ ৰাজধানী পাঞ্জিমৰ নিচেই ওচৰত থকা বৰবৰিম ক্লাবত আৰু এনেকৈ আমি প্ৰথমবাৰ গোৱাত ভোগালী বিহু উদযাপন কৰিছিলোঁ অসম সাহিত্য সভা শ্বিলং অপূৰ্ব কছাৰী আৰু কৃষ্টি বিহদলৰ অধ্যক্ষ জয়দেৱ ডেকা আৰু তেওঁলোকৰ দ্বাৰা আমি বন্তি প্ৰজ্বলন কাৰ্য কৰিছিলোঁ
প্ৰথমটো বছৰ আমি কৃষ্টি বিহু দলেৰে আমি আৰম্ভ কৰিছিলোঁ আৰু ইয়াৰ পিছতে আহি গ'ল দ্বিতীয়টো বছৰ। দ্বিতীয়টো বছৰ কৰোণা মহামাৰী যদিও তথাপিও আমি ভোগালী বিহু উদযাপন কৰিলোঁ আৰু কেনেদৰে কৰিলোঁ সেইটো দেখাইছোঁ। আছাম ছ'চাইটি অফ গোৱা মোৰ পাছফালে দেখিবলৈ পাইছে এটা ছ'চাইটি হয়, মানে কি হয় গোৱাত যিবিলাক অসমীয়া আছে অসমৰ, তো সকলোবিলাক মানে লগ হৈ গোৱাত এটা ছ'চাইটি গঠন কৰিছে আৰু এই ছ'চাইটিটোৱে মানে যিকোনো সামাজিক কাম বা লগতে যিকোনো মানে অসমৰ পৰা অহা লোকসকলক লৈ তেওঁলোকৰ কিছু সমস্যা বা আমাৰ অসমৰ যিবিলাক পৰম্পৰা হয়, পৰম্পৰাৰ লগতে আমাৰ যিটো সংস্কৃতি হয়, আমাৰ অসমীয়াৰ সংস্কৃতিটোক তেওঁলোকে মানে কি হয় আমাৰ বিশ্ব দৰবাৰত মানে কি আগুৱাই নিব বিচাৰিছে। গোৱাৰ পৰা আৰু আমাৰ অসমৰ প্ৰায় 9-10 হাজাৰমান মানুহ ইয়াত আছে গোৱাত কাম কৰি আছে বিভিন্ন ক্ষেত্ৰত আৰু তাৰে মিটিং তো বহুকেইজন আহিব। মই শুনামতে প্ৰায় 100-150 জনমান অসমীয়া মানুহ আহিব ইয়াত মিটিং কৰিব ইণ্টাৰনেশ্যনেল চেণ্টাৰ গোৱাত। 10,000 অসমীয়া মানুহ ইয়াত থাকে। গোৱাৰ খানাটো খাই আহোঁ, মস্ত ভোক লাগিছে। ইয়াত মানে ৰাতিপুৱাটো অলপমান দেৰিকৈ হয় ন? অলপ দেৰিকৈ 9টামান বজাতহে মানে ৰাতিপুৱা মানুহ চানুহ শুই উঠে আৰু আহিলোঁ দিগন্ত দাৰ ঘৰ। ইয়াতে ৰাতিপুৱাৰ তো ইয়াত থকা প্ৰায় 10,000 অসমীয়া মানুহৰ মাজত দিগন্ত দাও এজন অসমীয়া। দিগন্ত দা এই গাড়ীখন যে চলাই আহিছিলে তেখেতৰে ঘৰত আহিছোঁ আৰু দিগন্ত দাই পুৰা ফল চল দি দিলে, গোৱা ফিলিংছ থকা সেয়া অমিতা দিলে। আমাৰ নলবাৰীৰ পিনে কিন্তু মৈফল বুলি কয়, মৈফল। তো খালোঁ ল'লোঁ আৰু এতিয়া ইয়াতে হৈ আছে মিটিংখন। চাওক কিমান ধুনীয়াকৈ এখন গামোচাত লিখা আছে গোৱাৰ অসমীয়া সমাজ, কিমান ধুনীয়াকৈ লিখা আছে আৰু মিটিংখন হৈ আছে আগত, সকলোবিলাক ভিতৰত আছে। এতিয়া যিখন আলোচনী জাগৃতি ইয়াত উন্মোচন কৰা হ'ব সেইখনৰ কাৰণে মানে ইয়াত থৈ দিছে, এতিয়া পৰ্দা উঠাই দিব লাগিব। অসমীয়া সমাজ গোৱাৰ সকলো সেই থকা এখন মেগাজিন আৰু ইয়াত দিগদাৰ বহুত বেছি ভাল লাগিছে। ইয়াত মানে হিন্দু মুছলিম, কোন ধনী কোন দুখীয়া, কোনে কি কৰি আছে গোৱাত এইবিলাক একো নাই, সকলো অসমীয়া মানুহ একেলগে আছে। অসমীয়া হ'লেই হ'ল। এখন ছ'চাইটি, কাৰোবাৰ কিবা প্ৰব্লেম হ'লে গোটেইখিনি মানুহ আগবাঢ়ি গৈছে, একেলগে বিহু পাতিছে। বিদ্যা পাগল হৈ গৈছোঁ মই এই মানুহখিনিৰ একতা দেখি। ইয়াত হৈ গ'ল মিটিং। অসমীয়া মানুহখিনিৰ ছিকিউৰিটি হওক, বিহু পতাৰ পৰা আৰম্ভ কৰি বা আপোনালোকে যদি গোৱালৈ আহে সকলোখিনি এখেতসকলক মানে যোগাযোগ কৰি আহক। এনেকৈয়ে আমি এবছৰ পাৰ কৰিলোঁ আৰু দ্বিতীয় বছৰ কৰোণা মহামাৰীৰ মাজতো আমি বেৰনাৰ কটালিম এৰিয়াত তাত আমি ভোগালী বিহু উদযাপন কৰিলোঁ আৰু তাৰ কিছু ভাল লগা দৃশ্য আপোনালোকলৈ আমি আমি তৃতীয় বছৰত ভৰি দিলোঁ আছাম ছ'চাইটি অফ গোৱাই। দ্বিতীয় বাৰ্ষিকী ভোগালী বিহু উদযাপন বেৰনা পঞ্চায়ত তাত আমি উদযাপন কৰিলোঁ খুব ধুমধামেৰে। আৰু কেনেকৈ উদযাপন কৰিলোঁ, কেনেকুৱা হ'ল সকলোখিনি আপোনালোকৰ মাজলৈ মই কিছু ভিডিঅ' অংশ আগবঢ়ালোঁ। বিহুনে ক'ত বিহুখন ক'ত হৈ আছে? এইটো গুৱাহাট। আচ্ছা, গোৱা বেৰনাত যি আছাম ছ'চাইটি অফ গোৱাৰ ভোগালী বিহু উদযাপন আৰু উদযাপনত প্ৰতি মহিলাসকলে নাচি আছে আৰু আমাৰ কমিটিৰ মানুহ এইবোৰ অসমৰ বোৱাৰী যিবোৰ বোৱাৰী বা মহিলা আছে তেওঁলোকে নাচি আছে।
সোপা লৈ ল'ব দুই বছৰৰ বাৰ্ষিকী আছাম ছ'চাইটি অফ গোৱাৰ মই বিদায় ল'লোঁ আছাম ছ'চাইটি অফ গোৱাৰ পৰা এওঁ সাধাৰণ সম্পাদক আছিলে মানে কি হিচাপত বিদায় মানে কি মই আছোঁ সভাপতিৰ পৰা মই বিদায় ল'লোঁ দুবছৰ মই বেছি কথা নকওঁ মোৰ চকুৰে এতিয়া পানী বৈ আহিব মই জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ এইবাৰ হ'ব নাপালোঁ আই এম ৰিয়েলি চৰি এজন মানুহ ভোট নকৰিলে আৰু এইখন মোৰ চিনাকি থাকিব আছাম ছ'চাইটি অফ গোৱাৰ প্ৰেচিডেণ্ট বুলি লিখাই আছে এইটো আছাম ছ'চাইটি অফ গোৱাৰ কেক হয় আজি ছেকেণ্ড বৰ্ষ ভোগালী বিহু উদযাপন আৰু লগতে আছাম ছ'চাইটি অফ গোৱাৰ বাৰ্ষিকী সদৌ শেষত ভিডিঅ'টো কেনে পালে জনাবলৈ নাপাহৰিব কমেণ্ট ছেকশ্যনত আৰু যদি আছাম ছ'চাইটি অফ গোৱাৰ যিমানখিনি প্ৰথমৰ পৰা শেষলৈ মই ভিডিঅ'ৰ দ্বাৰা মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ আৰু তাত বহুতো অসমৰ গায়ক আৰু আমাৰ জুবিন দা আৰু বহুতো শুভাকাংক্ষী আমালৈ শুভেচ্ছা জ্ঞাপন কৰিছিল আৰু সেইখিনিও মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ আৰু ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু আছাম ছ'চাইটি অফ গোৱাৰ ৱেবছাইটত গৈ সকলোখিনি আছাম ছ'চাইটিৰ বিষয়ে বা আছাম ছ'চাইটি অফ গোৱাৰ কিমানখিনি সদস্য আছে আৰু তেওঁলোকে কেনেদৰে কাম কৰিছে কি কৰিছে গোটেইখিনি আপোনালোকে পাব সক্ষম হ'ব আৰু শেষত যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ জয় আই অসম